দৰঙত 2024 নিৰ্বাচনত পথ পৰিৱৰ্তনৰ সম্ভাৱনা। দৰঙৰ এগৰাকী জনপ্ৰিয় প্ৰাক্তন বিধায়কে এজিপি দলত শীঘ্ৰে যোগদান কৰাৰ প্ৰবল সম্ভাৱনা। মঙলদৈ চিপাঝাৰ দলগাঁও সমষ্টি পুনৰ নিজৰ দখলত ৰখাৰ নক্সা তৈয়াৰ কংগ্ৰেছৰ। দুটা সমষ্টিত কংগ্ৰেছ আৰু এটা জাতীয় পৰিষদে ঐক্যবদ্ধভাৱে যুঁজাৰ ইংগিত। শীঘ্ৰেই সলনি হ'ব পাৰে জিলা কংগ্ৰেছৰ সভাপতি। জিলাখনত সমানে তৎপৰ বিজেপি আৰু অগপ। মৃত্যু ধৰ্ম অক্ষুণ্ণ ৰাখি দৰঙৰ তিনিও সমষ্টি হাতত ৰখাৰ মাৰাথন তৎপৰতা মিত্ৰজোঁটৰ। জিলাখনত RSSে গোপনে চলাই আছে ৰাইজৰ গ্ৰহণযোগ্য প্ৰাৰ্থীৰ সন্ধান। দৰঙত বিজেপিৰ দুগৰাকী ব্যাগম নেতাৰ বেলি 2024ত মাৰ যোৱাৰ সম্ভাৱনা। দৰঙত 2024 নিৰ্বাচনত পথ পৰিৱৰ্তনৰ সম্ভাৱনা। দৰঙৰ এগৰাকী জনপ্ৰিয় প্ৰাক্তন বিধায়কে এজিপি দলত শীঘ্ৰে যোগদান কৰাৰ প্ৰবল সম্ভাৱনা। মঙলদৈ চিপাঝাৰ দলগাঁও সমষ্টি পুনৰ নিজৰ দখলত ৰখাৰ নক্সা তৈয়াৰ কংগ্ৰেছৰ। দুটা সমষ্টিত কংগ্ৰেছ আৰু এটা জাতীয় পৰিষদে ঐক্যবদ্ধভাৱে যুঁজাৰ ইংগিত। শীঘ্ৰেই সলনি হ'ব পাৰে জিলা কংগ্ৰেছৰ সভাপতি। জিলাখনত সমানে তৎপৰ বিজেপি আৰু অগপ। মৃত্যু ধৰ্ম অক্ষুণ্ণ ৰাখি দৰঙৰ তিনিও সমষ্টি হাতত ৰখাৰ মাৰাথন তৎপৰতা মিত্ৰজোঁটৰ। জিলাখনত RSSে গোপনে চলাই আছে ৰাইজৰ গ্ৰহণযোগ্য প্ৰাৰ্থীৰ সন্ধান। দৰঙত বিজেপিৰ দুগৰাকী ব্যাগম নেতাৰ বেলি 2024ত মাৰ যোৱাৰ সম্ভাৱনা। শুভ সংবাদ, ৰাইজৰ আশীৰ্বাদত শীঘ্ৰেই ছেটেলাইট চেনেললৈ ৰূপান্তৰ ঘটিব AIN লাইভ। মুক্ত কণ্ঠ আমাৰ লক্ষ্য। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996 লগতে 7002537271।